চিৰাং জিলা মুখ্য কাৰ্যালয় আদলগাঁও জিলা হেডকোৱাৰ্টাৰত মোৰ জীৱনত দুবাৰ মই দিল্লী বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে মানে দ্বিতীয়বাৰ মোৰ মনোনয়ন পত্ৰ দাখিল হৈছে। এই জিলাখন নাছিল জিলা মুখ্য কাৰ্যালয় বনোৱা হৈছে। এই জিলা মুখ্য কাৰ্যালয় আমিয়ে বনোৱা, আমিয়ে সৃষ্টি কৰা চিৰাং জিলা আগ্ৰাম মৈলী ডাঙৰৰ নেতৃত্বত আমিয়ে বনোৱা BTC চুক্তিৰ আধাৰত আমাৰ জিলা আমাৰ অফিচ আৰু এই অফিচত আমি এতিয়া নিৰ্বাচনৰ সময়ত মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰণে আমি ইয়াত আহোঁ। ইয়াত কি আৰু মনত আনন্দ ইয়াৰ কাৰণে মাজে মাজে আমি কয় যে ইয়াত যিখিনি উন্নয়নৰ কথা প্ৰশ্ন কৰিছে বিৰোধী দলৰ ব্যক্তিসকলে আছিল কি চিৰাং জিলা নাছিল, চিৰাং জিলাৰ হেডকোৱাৰ্টাৰ কাজলগাঁও নাছিল। তো এইবিলাক আমি BPF ৰাজনৈতিক দলে আছে আমাৰ কি কি সমস্যা লৈ পেলাই আচলতে আপুনি তিনিবাৰ ইয়াতে বিধায়ক হৈছে, আপুনি মন্ত্ৰী আছে, এতিয়া কি কি সমস্যা দেখিছে বা কি ধৰণে ৰাইজক কাষ চাপিব যিহেতু নিৰ্বাচন আহি আছে? আমাৰ ইয়াত মই যোৱাকালিও কৈছোঁ যে এইটো নামনি অসম সঁচা কথা, কিন্তু ব্ৰহ্মপুত্ৰ ভেলী নহয়, ব্ৰহ্মপুত্ৰ উপত্যকা নহয় আমাৰ অঞ্চলখন। এইটো হ'ল হিমালয় ফুট হিলছ, হিমালয় দাঁতি কাষৰীয়া অঞ্চল। ইয়াৰ কাৰণে ইয়াৰ ড্ৰিংকিং ৱাটাৰ বুলি যিটো খোৱা পানী যিটো ব্যৱস্থা, ইয়াৰ যিটো গ্ৰাউণ্ড ৱাটাৰ লেভেল তো এইটোক যদি আমি ৰাইজৰ উপযোগী কৰিবৰ কাৰণে খোৱা পানী ব্যৱস্থাটো ইয়াত বহুত মানে খৰচী হয়। নৰ্মেল আমি হাই ৰোডৰ দক্ষিণত যদি 15 ফুট 12 ফুটত যদি আমি খোৱা পানী পাওঁ, কিন্তু আমাৰ উত্তৰ অঞ্চলত 300-400 ফিট আমি ভিতৰত যাব লাগে, তেতিয়াহে খোৱা পানীৰ ব্যৱস্থা হয়। অঞ্চলটো হ'ল যিটো কোৱা যায় এটা শব্দত ভৌগোলিক পাৰ্থক্য, জিঅ'গ্ৰাফিকেল ডিফাৰেঞ্চ আমাৰ অঞ্চলটো আছে। ইয়াৰ কাৰণে ইয়াৰ আঁচনিবিলাক এটা মানে সুকীয়াকৈ হ'ব লাগে, এটা ছেপাৰেট এটা স্কিম তথা ছেপাৰেট এটা টেকন'লজি ইয়াত প্ৰয়োজন আছে। এইবিলাকক যিটো আমি কৰিছোঁ আৰু কৰিবলগীয়া বহুত আছে। মূলত শিক্ষাৰ উন্নয়ন কৰাৰ কাৰণে ইয়াত আমাৰ যিটো ইউনিভাৰ্চিটি আছে এতিয়া হৈছে, ইউনিভাৰ্চিটি অকল এখন হ'লে নহ'ব। এতিয়া আমাৰ ইয়াত যিটো আমাৰ কলেজ আছে এইবিলাকক আমাৰ ভৱিষ্যত পৰিকল্পনা আছে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কেম্পাছ আমাৰ জিলা হেডকোৱাৰ্টাৰবিলাকত আমি কৰিব বিচাৰিছোঁ। আমাৰ প্ৰস্তাৱ আছে, আমাৰ প্ৰচেষ্টা আছে। আৰু আমাৰ যিখিনি মানে যিবিলাক এৰিয়া জনবসতি অঞ্চল হয় সেইবিলাকত চৰকাৰী প্ৰশাসনৰ যিটো যন্ত্ৰ বুলি কয়, যিটো গভৰ্ণমেণ্ট অফিচ, সেই অফিচবিলাকক আমি এক্সপাণ্ড কৰিব বিচাৰিছোঁ। আজিৰ দিনটোত আমাৰ ৰাণীখেতাত এটা ডেভেলপমেণ্ট ব্লক হৈছে, কিন্তু পূৰ্ণাংগ পৰ্যায়ৰ সেই ব্লক যিটো নতুন সেইটো আমি এটা ইষ্টাব্লিছড ডেভেলপমেণ্ট ব্লক কৰিব পৰা নাই আৰু বিভিন্ন অফিচ জিলা হৈ আছে। যেনে আমাৰ পাণবাৰীত নতুন ডেভেলপমেণ্ট ব্লক হৈছে, আকৌ সেইটো কৰিব লাগে। আমগুৰিত নতুন আমাৰ ডেভেলপমেণ্ট ব্লক কৰাৰ কাৰণে আমাৰ প্ৰস্তাৱ আছে, প্ৰপ'জাল আছে, প্ৰচেষ্টা আছে। চালাকাটিত আমাৰ নতুন ডেভেলপমেণ্ট ব্লক বনাবৰ কাৰণে চিৰি সমষ্টি হিচাপত, কাৰণ কোকৰাঝাৰ ডিষ্ট্ৰিক্টতো আমাৰ আছে। তেনেকুৱা অফিচ আদালত এইবিলাক আমি বৃদ্ধি কৰিব বিচাৰিছোঁ, যাতে ৰাইজে কাষতে আমাৰ অফিচ আদালত আঁচনিবিলাক পাবলৈ। ক্ষেত্ৰত বহুতো আজি আমাৰ নৱপ্ৰজন্মই যেনেকৈ আগ্ৰতাৰে শিক্ষা গ্ৰহণ কৰিছে, অকল জেনেৰেল এডুকেশ্যন কনভেনশ্যনেল এডুকেশ্যনৰ তাতে আমি সীমাবদ্ধ নহয়। ইয়াত আমাৰ কাৰিকৰী টেকনিকেল এডুকেশ্যনৰ যথেষ্ট প্ৰয়োজন আছে। BB ইঞ্জিনিয়াৰিং কলেজটো হ'ল, CIT-টো আজি DB ইউনিভাৰ্চিটি হৈছে। এতিয়া আমাৰ বহুতো ঠাইত আমাৰ পলিটেকনিক কৰিবলগীয়া আছে, ইঞ্জিনিয়াৰিং কলেজ বনাবলগীয়া আছে, NIT বনাবলগীয়া আছে, কাৰণ একোৱেই নাছিল। এই গোটেই উন্নয়ন হ'ল 15 বছৰৰ ব্যৱধান, সময়ৰ ব্যৱধানত হৈছে। তো গতিকে আপোনালোককো আমি অনুৰোধ জনাওঁ, নামনি অসম BTC অঞ্চল এই সমগ্ৰ অঞ্চলৰ
উন্নয়নৰ ক্ষেত্ৰত সকলোৱে যাতে আমাক সহযোগ কৰে। মুখ্যমন্ত্ৰী লৈ পেলাই যথেষ্ট এতিয়া চৰ্চা চলি আছে। মুখ্যমন্ত্ৰী প্ৰসংগ আহিছে, হাগ্ৰামা মহিলাৰ ডাঙৰীয়া কৈছে যে হিমন্ত বিশ্ব শৰ্মা তেখেত মুখ্যমন্ত্ৰী হ'ব। আৰু কালি হিমন্ত বিশ্ব শৰ্মা মেধা তেখেতে উল্লেখ কৰিছে যে BPF দল বৰ্তমান পাম যোৱা ফুটবল বুলি কৈছে। এই ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া দিব আপুনি? কথাটো তেওঁ কিয় পাম যোৱা ফুটবল বুলি কৈছে? তেওঁ কৈছে পাম যোৱা। আচ্ছা, আমি যদি পাম যোৱা নাই কি হ'ব? মানে আমি গ'ল দিব। তেওঁ কোৱাৰ দৰে আমি পাম যোৱা নহয়, ফুল পাম থকা ফুটবল। গতিকে এইবাৰ তেখেতকো আমি বিজেপি দলক আমি গ'ল দিম। এইটো তেওঁ আপোনাৰ জৰিয়তে মই কিমান গ'ল দিব এইবাৰ? আছিল চন্দন ব্ৰহ্ম বৰ্তমান ইয়াত দেখিছে তৃতীয় সমষ্টিৰ माने जयनखौ गोदान गथ'खाय हेन्डसेक हैनो होननानैसो फैदों। नांगोलसो दखल खालामबाय माथो क्रिकेट गथारखौ जेरावखि दं। হেৰিয়া थैंक यू ब्रदर। जाबाय खाथियाव खेबसे ना भाषणाव गरम जाबाय थादों जुसिगोन ना दे फैलानो फाग्ला फैलानो मानसि गिदारिखौ माथ्रि नांगाबनायनि ना তাৰ পৰা আহি পেলাই